মন ক'ত যাবা এতিয়া ক'ত যাবা এতিয়া হা মালয়েছিয়া যাবা এতিয়া কেনেকুৱা লাগিছে আৰু এতিয়া ভাল লাগিছেনে ডাঙৰকৈ কোৱা ভাল লাগিছেনে এতিয়া তোমাৰ ভাল লাগিছে এতিয়াতো ৰাতিটো যাব লাগিব ৰাতি টোপনি ক্ষতি হ'ব নহয় এতিয়া টোপনি ক্ষতি কৰিব পাৰিবা জানো ফ্লাইটত টোপনি যাবানে নোযোৱা মাক সোধাচোন মায়ে কেনেকুৱা লাগিছে ভাল লাগিছেনে চবকে হাঁহ এটা কৈ দিয়া এতিয়া আমি এই পালোঁ ৱেব চেকিং কৰিলোঁ ৱেব চেকিং কৰি পেলাই বহি আছোঁ চিকিউৰিটি চেকিং কৰা হৈ গ'ল আমাৰ মন বহি আছে পূৰা হুলস্থুল খালি খালি শব্দ কৰি আছে বেলেগ একো নাই আৰু ইয়াত আহি পালোঁহে আপোনালোকে চাব পাৰে এয়াৰপৰ্টৰ যিটো ৱেটিং এৰিয়াটো একেবাৰে সৰু মানে যিটো ইণ্টাৰনেশ্যনেল ফ্লাইট বেছি নাই গতিকে একেবাৰে সৰু হয় চাব পাৰে বিশেষ ডাঙৰ আৰু একো নাই বাকী বিশেষ প্ৰথমতে ইয়াত লঞ্চ এক্সেছ লঞ্চ বুলি নাই মোৰ লঞ্চ কাৰ্ড আছিলে বাৰু কিন্তু কাৰ্ড মই ইউজ কৰিব নোৱাৰিলোঁ ইয়াত লঞ্চে নাই মাত্ৰ এখন আছে কফি বক্স বুলি আছে দেখাব চাব পাৰে কিন্তু কফি বক্স বুলি খালি কফি পাই ইয়াত বেলেগটো নাই তেনেকুৱা তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো ফ্লাইটত লগ পাই আছে আহি পালোঁ মালয়েছিয়া এতিয়া ইমিগ্ৰেশ্যন কৰি বাছ বিচাৰি বিচাৰি আহি আছোঁ বহুত দেৰি আহিলোঁ বাছৰ কাউণ্টাৰে পোৱা নাই লেভেল 1 বুলি দেখাই আছে কিন্তু লেভেল 1 ক'ত আছে দেখাই পোৱা নাই এতিয়াতো লেভেল 2 পালোঁ এয়া মাক পিতেক আহি আছে ফটো উঠিব গৈছে ফটো পজ দিছে পূৰা ৰ'ব বাছ চাই লওঁ বাছত পালে আপোনালোকক জনাই আছোঁ এতিয়া বাছৰ কাৰণে লৈ আছোঁ আৰু এয়া টিকেট কাটিলোঁ প্ৰায় 1000 টকা বাছৰ এয়াৰপৰ্টৰ পৰা আমাৰ হোটেলৰ ওচৰলৈকে
হোটেলো নাযায়, বাছত যাম বুলি পূৰা বাছৰ কাৰণে ৰৈ আছোঁ। আমাৰ বাছ ইয়াতে এৰিব 6 নম্বৰ S হয়। বন না কেনেকুৱা লাগিছে কচোন বাছৰ কাৰণে ৰৈ ৰৈ? আৰু জমনি এটা কথা হ'ল, মই বাছৰ কাৰণে মই টিকেট আনিব গৈছোঁ, মনত লাগিছে আহিব মনত লাগিছে। তাৰপিছতে আমি আৰু মাকে আৰু কি ক'ব, ইফালে গৈছে দৰা খুৱাইছে, আকৌ মই টিকেট আনিব মনবিলাক নকৰাই মন থাকিলেনে? হেল্ল', মানে বহুত ভাগৰ লাগিলে, ৰাতিটো খোৱা নহ'ল ফ্লাইটত তেনেকৈ, আৰু ৰাতিপুৱাটো 4:30 মানত আহি পেলাই কুলালামপুৰ এয়াৰপৰ্ট পাই গ'লোঁ। তাৰপিছৰ পৰা আকৌ সেই বাছ লৈ হোটেল অহালৈকে প্ৰায় 12টা ওচৰা-ওচৰি হ'ল, 11:30 বাজিল। আৰু লগে লগে হোটেলত মানে চিমো নাছিলে, ওচৰৰে 7-11 এখনৰ পৰা চিম ল'লোঁ, চিম লৈ লোকেশ্যন চাই পেলাই হোটেল আহিলোঁ। হোটেলত আহিলোঁ, হোটেলত আহি পেলাই এতিয়া শুলোঁ আৰু এতিয়া প্ৰায় 2:30 বাজিছে আমাৰ ইয়াত, কিন্তু ইণ্ডিয়াৰ টাইম 12টামান হ'ব চাগে। এতিয়া 2:30 বাজিলে ইয়াত মালয়েছিয়াত। এতিয়া উঠোঁ আৰু উঠি পেলাই অকণমান ওলাই যাওঁ। এতিয়া আমি ওলাই আহিছোঁ, এনিউ মল বুলি এটা আছে, সেই মললৈকে যাম। গতিকে চাওকচোন কেনেকুৱানো। Yang sedang lewat di dalam. এয়া বহুত সময় মূৰত ভাত বিচাৰি পোৱা গ'ল, মনৰ কাৰণে ভাত দিয়াৰ ব্যৱস্থা কৰা হৈছে। এয়া হ'ল ভাত, আৰু এয়া কি দিছে নাজানো, আৰু পানী, সুদা পানী লৈহে ভাল আছিলে। হা, ৰাইচ কেইটামানৰ পানী লৈ লোৱা হয়।
নিউ চেণ্ট্ৰেল মলত বৰ্তমান উপস্থিত আছোঁ। ইমান ধুনীয়াকৈ বনোৱা হৈছে মলটো, আপুনি দেখিয়েই মনোমোহা। কেইবাতৰপীয়া এই মলটোত একদম তলৰ ফালে কাপোৰ, মজা কাপোৰ, কিমান দামী দামী ব্ৰেণ্ড ইয়াত আছে দেখি ক'ব নোৱাৰা হৈ যোৱা যায়। মন আহা, মন কি কৰি ক'লে নামিবা? যাওঁ কেনেকুৱা লাগিছে? মন কেনেকুৱা লাগিছে? ডিঙি কেনেকুৱা লাগিছে? এতিয়া আমি আৰম্ভ কৰিব ওলাইছোঁ কুৱালালামপুৰৰ নাইট জাৰ্ণি, মানে সন্ধিয়া 8টাৰ পৰা 10টালৈকে 2 ঘণ্টাৰ এইটো এটা জাৰ্ণি হয়। ডাবল লেগাৰ বাছত কৰোৱা হয় আৰু এই 2 ঘণ্টা জাৰ্ণি এতিয়া আমি আৰম্ভ কৰিব ওলাইছোঁ। এয়া চাওক, আমি ডাবল লেগাৰ বাছৰ পৰা টপ ফ্ল'ৰত বহিছোঁ। অৱশ্যে অলপ কিনকিনাই বৰষুণ দি থকাৰ বাবে অপেন বক্সত নবহিলোঁ, ওপৰ ডেকতে বহিছোঁ, কিন্তু কভাৰ হৈ আছে। এতিয়া আমি কুৱালালামপুৰ টাৱাৰৰ ফালে যাম, এনাউন্স কৰি গৈ আছে। ভিতৰৰ পৰিৱেশটো চাই লগে বাৰু, কিন্তু বহুত আন্ধাৰ কাৰণে চাগে ক্লিয়াৰলি নেদেখিব। বাহিৰটো ধুনীয়া। এইখন কুৱালালামপুৰ চহৰ ৰাতিৰ
কেনেকুৱা লাগে। আৰু ইয়াত বহুত জংঘল আছে, বহুত গছ গছনি আছে। আমাৰতো অসম চৰকাৰে খালি গছ গছনি কাটি দিয়ে থাকে, গছ গছনি কাটি বস্তু অভাৰ ব্ৰিজ নিৰ্মাণ কৰিব বিচাৰে, কিন্তু আজিলৈকে মেট্ৰ' নিৰ্মাণ কৰিব নোৱাৰিলে। কিন্তু এয়া চাওক মালয়েছিয়া চৰকাৰৰ ইমান গছ গছনিৰে মানে আৱৰি ৰাখিছে, ইয়াত শুদ্ধ অক্সিজেন পোৱা যায়। আৰু চাওক এইখন এখন চহৰ। Ladies and gentlemen, on your right is the National Museum. As you can see, the architect mural of Italian class model which like the এইটো নেশ্যনেল প্লেচ মালয়েছিয়াৰ। মন এইফালে আহা, ফটো উঠো। Something with Like the light one or that. and stay healthy. Say hi to her. Go, Seppi. Don't be afraid. He's just a, oh yeah.